Namaskar guys, moi Bitupon and this is a Botoria Bihur mini vlog. Well, কেইদিনমান আগতে আমাৰ ইউনিভাৰ্চিটিত বিহুৰ উৎসৱ আছিলে আৰু সেই উৎসৱৰ এয়া ভিডিঅ' আপোনালোকৰ সন্মুখলৈ বুলি ৰব আৰম্ভণি পাই কৈছো সঞ্জীৱ মই প্ৰীতম আমি তিনিও পুনতে একেলগে গলো আৰু তাৰ পিছতে মই তাত কবিতা লেখা প্ৰতিযোগিতাত প্ৰথম স্থান পাইছিলো তাৰ পুৰস্কাৰটি গ্ৰহণ কৰিলো প্ৰথম পুৰস্কাৰ প্ৰদান কৰিব কবিতা প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱা বিতুপন ৰাজবংশী যোগাযোগ আৰু সাংবাদিকতা বিভাগ আৰু তাৰ পিছত কি হ'ব ইটস টাইম টু এনজয় আৰু বিহু নাচাৰ সময় আনি কুকি থাকুতে মাজনী হবনো পানী লগা জনসই জুৱানায়ো ও এই ঘৰ মানুহ কলে গ'ল চৰায়ে ধান খালে পইচা দিব লাগে বুলি দুৱাৰ মাৰি থলে আৰু তাৰ পিছতে বিভাগৰ সকলোৱে মিলি দুখন এখন ফটো উঠিলো আৰু জালুকবাৰীলৈকে গলো পুৱতি নিশা 3 বজাত এতিয়া পুৱতি নিশা 4 বাজিবৰ হৈছে আৰু আমি ওলাই আহিছো জালুকবাৰীলৈ পুৰি খাবৰ কাৰণে আমি কোন আছে দেখাইছো এয়া মই বিতুপন আৰু হেতু প্ৰীতম সঞ্জীৱ নিকিবা আৰু বৰ্ষাবা আন্ধাৰত আছে গুটে কেজন তথাপি জীৱনবোৰ হয়তো পোহৰ হৈ আছে কোনোবা এখিনিত আৰু আমি খাম জাম ফুটি কৰিম সিনিয়ৰ্স খিনি অৰ্থাৎ তেওঁলোকৰো মাত্ৰ কেইদিনমান দিনহে বাকী আছে ইউনিভাৰ্চিটিত গতিকে ইয়াৰ পিছত হয়তো আমি সময় নাপাম গতিকে ইয়েছ লেটছ হেভ সাম ফান হাই গাইজ এইটো সঞ্জীৱ আৰু মই আৰু এতিয়া 4:30 বাজিছে দেখিবলৈ পাইছা আমি গৈছিলোঁ জালুকবাৰী কালিতে আমি ওলাই আহিছিলোঁ ফাংচন চালো বিহু চালো আৰু তেনেকে সকলো ফুটি ফাটা শেষ কৰি ঘৰলৈ বুলি উভতিলো আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ গ'ল কাইলৈ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই